নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা নতুন ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি আপোনালোকক জনাম অসমৰ কেইগৰাকীমান জনপ্ৰিয় সেলিব্ৰিটি পৰিয়ালসমূহৰ বিষয়ে অৰ্থাৎ আমি এই জনপ্ৰিয় সেলিব্ৰিটি সকলৰ পৰিয়ালৰ লগত আপোনাৰ চিনাকি কৰাই দিম গতিকে বলক দেৰি নকৰি আজি আমাৰ এই বিশেষ ভিডিঅ'টো আৰু বিশেষভাৱে আৰম্ভ কৰো প্ৰথমে ক'বলৈ লৈছো গীতাৱলী ৰাজকুমাৰীৰ বিষয়ে আৰু আপোনালোকে এই স্ক্ৰীনত দেখিবলৈ পাইছে গীতাৱলী ৰাজকুমাৰীৰ মাতৃ পিতৃ লগতে তেখেতৰ জীয়েকক আৰু এইবাৰ ক'বলৈ লৈছো ৰবি শৰ্মাৰ বিষয়ে এয়া আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে ৰবি শৰ্মাৰ মাতৃ পত্নী লগতে তেখেতৰ দুই সন্তান আৰু এইবাৰ ক'বলৈ লৈছো বৰষাৰাণী বিষয়াৰ বিষয়ে এয়া আপোনালোকে স্ক্ৰীনত দেখি থকা ফটোখন হৈছে বৰষাৰাণী বিষয়াৰ পৰিয়ালৰ আৰু এয়া হৈছে বৰষাৰাণী বিষয়াৰ মাতৃ আৰু এই ফটোখনত আছে বৰষাৰাণী বিষয়াৰ মাতৃ পিতৃ আৰু এইজন হৈছে বৰষাৰাণী বিষয়াৰ স্বামী আৰু এইবাৰ ক'বলৈ লৈছো নিপন গোস্বামীৰ বিষয়ে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পোৱা এই ফটোখনত আছে নিপন গোস্বামী পত্নী পুত্ৰ আৰু এইফালে আছে নিপন গোস্বামী বোৱাৰী আৰু এয়া হৈছে নিপন গোস্বামী পুত্ৰ আৰু বোৱাৰী আৰু এইবাৰ ক'বলৈ লৈছো নিশিতা গোস্বামীৰ বিষয়ে আৰু এয়া হৈছে নিশিতা গোস্বামীৰ মাতৃ স্বামী আৰু পিতৃ লগতে এয়া হৈছে নিশিতা গোস্বামীৰ পুত্ৰ আৰু এয়া দেখি আছে নিশিতা গোস্বামীৰ সম্পূৰ্ণ পৰিয়ালৰ এখন সুন্দৰ আলোকচিত্ৰ এইবাৰ ক'বলৈ লৈছো প্ৰস্তুতি পৰাশৰৰ বিষয়ে আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে প্ৰস্তুতি পৰাশৰ ভনীয়েক আৰু মাকৰ লগত আৰু এয়া হৈছে প্ৰস্তুতি পৰাশৰৰ স্বামী আৰু এয়া হৈছে প্ৰস্তুতি পৰাশৰৰ জীয়েক এইবাৰ ক'বলৈ লৈছো যতীন বৰাৰ বিষয়ে আৰু এয়া হৈছে যতীন বৰাৰ সম্পূৰ্ণ পৰিয়ালৰ এখন পূৰ্ণাংগ আলোকচিত্ৰ আৰু ইয়াত আছে যতীন বৰাৰ পত্নী পুত্ৰ আৰু জীয়েক আৰু এয়া হৈছে যতীন বৰাৰ পত্নী আৰু আপোনালোকে এয়া দেখি আছে স্ক্ৰীনত যতীন বৰাৰ সম্পূৰ্ণ পৰিয়ালৰ এখন সুন্দৰ আলোকচিত্ৰ এইবাৰ ক'বলৈ লৈছো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ বিষয়ে আৰু এয়া স্ক্ৰীনত দেখিবলৈ পাইছে আপোনালোকে দীপলিনা ডেকাৰ মাতৃ পিতৃ আৰু তেখেতৰ ভতিজা বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল তোমালোকে বাৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালা তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবাচোন এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিবা ধন্যবাদ